মই পুৰবিয়ে আজি আপোনালোকলৈ পুনৰ এটা মটৰ পনীৰৰ ৰেচিপি লৈ আহিছোঁ। ইয়াৰ কাৰণে মই প্ৰথমতে ইনগ্ৰেডিয়েণ্টছখিনি দেখাই ল'ব বিচাৰিছোঁ। ইয়াত লৈছোঁ প্ৰথমতে 200 গ্ৰাম পনীৰ আছে, ইয়াত টুকুৰা কৰি কাটি লৈছোঁ। আৰু বিলাহী আছে 2টা, কাটি লৈছোঁ এইখিনি টুকুৰা কৰি। কচুৰি মেথি অলপমান, কুটা ধনিয়া অলপ। ইয়াৰ কাৰণে লৈছোঁ 1 কাপ মটৰ, ডাঙৰ এটা পিঁয়াজ, আৰু লৈছোঁ 1.5 চাহ চামুচ আদা নহৰুৰ পেষ্ট, এটা শুকান জলকীয়া, কেঁচা জলকীয়া কেইটামান, নিমখ লৈছোঁ ইয়াৰ কাৰণে, আৰু লৈছোঁ জিৰা গুড়ি 2 চাহ চামুচ আছে, এনেকুৱা সৰু চামুচেৰে 2 চাহ চামুচ, ধনিয়া গুড়ি 2 চাহ চামুচ, গৰম মছলাৰ গুড়ি 1 চাহ চামুচ, ৰেড চিলি পাউডাৰ 2 চাহ চামুচ, অকণমান গোটা জিৰা, আৰু 2 চাহ চামুচ সৰু চামুচেৰে হালধি গুড়ি, আৰু লৈছোঁ বনাবৰ কাৰণে ৰিফাইন অইল। এতিয়া মই গেছটো অন কৰি ল'লোঁ। কেৰাহী গৰম হোৱালৈকে ৰখিম। কেৰাহী প্ৰায় গৰম হৈ গৈছে। এতিয়া মই ৰিফাইন অইল দিছোঁ, এনেকৈ অলপ আন্দাজত দিছোঁ। প্ৰথমতে শুকান জলকীয়া এটা দিলোঁ, তাৰপিছত মই পিঁয়াজখিনি দিলোঁ, আৰু দিলোঁ 2টা কেঁচা জলকীয়া। ইয়াত মই শুকান জলকীয়া এটা, পিঁয়াজখিনি দিলোঁ, কাটি লোৱা এটা পিঁয়াজ দিলোঁ, আৰু দিছোঁ 2টা কেঁচা জলকীয়া। পিঁয়াজখিনি অকণমান এনেকৈ ৰঙচুৱা হওঁতেই ইয়াত কাটি লোৱা বিলাহীখিনি দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱা পৰাকৈ ভাজি ল'ম। এনেকৈ 2 মিনিট 3 মিনিট ভাজিলোঁ। এতিয়া গেছটো মই অফ কৰিম, আৰু ঠাণ্ডা হ'লে মই এইখিনি মিক্সিত পেষ্ট এটা বনাই ল'ম। ভাজি লোৱা পিঁয়াজ, জলকীয়া আৰু বিলাহীৰ মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পিছত মই এনেকৈ মিক্সিত ঢালি ল'লোঁ। ইয়াৰে এটা পেষ্ট বনাই ল'ম। এতিয়া মই পুনৰ গেছটো অন কৰি ল'লোঁ। ইয়াত মই একেখন কেৰাহীতে অকণমান আৰু ৰিফাইন দিলোঁ। তেল গৰম হোৱালৈকে ৰখিছোঁ। এতিয়া মই আগতেই ৰেডি কৰি থোৱা গোটা জিৰাখিনি তেলত পেলাই দিছোঁ। জিৰাকেইটা অকণমান ৰঙা হোৱাৰ লগে লগে ইয়াত কৰি লোৱা পিঁয়াজ আৰু বিলাহীৰে জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। গেছটো ল' ফ্লেমত দিছোঁ একেবাৰে। এতিয়া মিক্সিটোত লাগি থকাখিনিতো অকণমান পানী দি এইখিনি ইয়াত ঢালি দিছোঁ। ইয়াতে মই আদা নহৰুৰ পেষ্টখিনিও দি দিছোঁ। এতিয়া মই এইখিনি অকণমান ভাজি ইয়াত মছলাৰ গুড়িখিনি দি যাম। গেছটো মই ল' ফ্লেমত ৰাখি দিছোঁ। ইয়াতে দিছোঁ প্ৰথমতে ৰং গুড়িখিনি, তাৰপিছত জিৰা গুড়িখিনি দিছোঁ, তাৰপিছত ধনিয়া গুড়িখিনি দিছোঁ, আৰু ৰেড চিলি পাউডাৰৰ গুড়িখিনিও দি দিছোঁ। এতিয়া এইখিনি এনেকৈ ভাজি ল'ম। এতিয়া 2 মিনিট 3 মিনিট এনেকৈ ভাজি গেছটো মিডিয়ামতো দিছোঁ। চাই ল'ব, কেতিয়াবা ল' ফ্লেমত দিব। এনেকৈ মই 1 কাপ মটৰ ঢালি দিলোঁ। মটৰকেইটা দিয়াৰ লগে লগে মই 2টা কেঁচা জলকীয়া আৰু পেলালোঁ। এতিয়া মই আকৌ অকণমান সময় ৰাখিছোঁ, 2 মিনিট 3 মিনিট পিছত ভজাৰ দৰে হৈছে, তেলটোও বিৰিঙিছে। এনে সময়তে কৰি থোৱা গৰম পানী দিছোঁ। বেছি জোল নহয় এইবোৰ। নিমখ সেইখিনি সময়তে মই এড কৰি দিম। নিমখটো আন্দাজত দিব, সদায় কৈ আহিছোঁ। আকৌ গেছটো অকণমান বঢ়াই দিছোঁ। এইটো নিজে চাই দিব।
2-3 মিনিট ৰাখিম এয়া প্ৰায় 3 মিনিট পিছত মটৰ পনীৰ হৈয়ে গ'ল আমাৰ এতিয়া ইয়াত মই গৰম মছলাৰ গুড়িখিনি দি দিছোঁ পুনৰ লৰাই দিছোঁ এতিয়া মই ইয়াৰ ওপৰত কসুৰি মেথি দি দিছোঁ এইটো অপচনেল হয় দেই এইটো বজাৰত কিনিবলৈ পোৱা যায় কসুৰি মেথিৰ পেকেট আৰু এতিয়া মই ইয়াত অকমান ধনিয়াৰে গাৰ্নিশিং কৰি দিছোঁ মটৰ পনীৰ হৈ গ'ল ৰেডি আপোনালোকৰ যদি পছন্দ হৈছে বনাই খাব এনেকৈ এতিয়া গেছটো মই অফ কৰিলোঁ এই মটৰ পনীৰৰ তৰকাৰীখন লুচি আৰু পৰঠাৰ সৈতেও খাব পাৰি আৰু ভাতৰ সৈতেও খাব পাৰিব আপোনালোকে আজিৰ এই মটৰ পনীৰখন যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব